वेलकम बैक टू माय यूट्यूब चैनल আমি এতিয়া ৰাতিপুৱা ফুৰিবলৈ আহিলো এফালে নৈ কাষৰ ফালে চাওক এয়া ব্ৰহ্মপুত্ৰ নৈ কাষত অলপমান ফুৰিবলৈ আহিলো কাৰণ আৰু অলপমান পিছৰ পৰা আমি বিয়াৰ কাৰণে বেলেগ মানে কাপোৰ চাপোৰ পিন্ধি মেলি বিয়াৰ কাৰণে ৰেডি হৈ যাম তো ৰ'দটো ধুনীয়াকৈ ওলাইছে আৰু এইবিলাক ইমান ধুনীয়া মানে জেগাটো ইমান ধুনীয়া লাগিছে আৰু ইফালে চাওক না ইমান ধুনীয়া এইফালে সৰু এটা ৰাস্তাটোদি আমি আহিলো আহি এখন ধুনীয়া ব্ৰহ্মপুত্ৰ নদী ইয়াত আমি মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ আৰু এয়া মোৰ লগৰ কেইজনী তাহাঁতে ৰিলছ বনাইছে ৰাতিপুৱাই আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাব কইনাক নোৱাই আছে সেয়া এয়া এতিয়া চাওক অসমীয়া নিয়ম অনুযায়ী কইনাক এয়া মাহ হালধি দি গা ধুৱাব লাগে এয়া গা ধুৱাই আছে পৰিয়ালৰ যিখিনি মানুহ আহে তাতে মানে প্ৰেজেণ্ট দি আৰু নোৱাই আৰু এইখিনি মানুহ গোটেইখিনিয়ে এয়া আৰু চাই আছে কি লাগে এজনী কইনাই সখীয়েকক ধুৱাইছে আকৌ সখীয়েকে কইনাক ধুৱাব এই তেনেকুৱা নিয়ম হয় আমাৰ হেই গাইজ মই এতিয়া বিয়াখনলৈ যাবলৈ ৰেডি হৈ গৈছোঁ ওলাইছোঁ এখন শাৰী পিন্ধিছোঁ আৰু এইবিলাক ফুল চুল ভণ্টিহঁতি লগাই মেলি দিছে মই এইবিলাক একদমেই লগাবলৈ মন নাই এনেকুৱা লাগিছে লগাই পেলাম চাগে এইবিলাক দেখিছেনে এয়া কইনা আৰু এজনী কইনা এইফালে আমাৰ খানা বনাই আছে মাংস এইফালে খানা বনাই আছে আৰু এইফালে দিয়া সেয়া আমাৰ আহি গ'ল কি বুলি ক'ম এতিয়া ক'বলৈ একো ভাষা নাই এইটো ল'ৰা হয় দেখিছেনে ছোৱালীৰ নিচিনা নাচিছে কি যে হ'ব আৰু দেই নাজানো আৰু তথাপিতো ধুনীয়া নাচিছে যিয়ে নহওক লাগিলে ল'ৰা ছোৱালী এইবোৰ মানে আৰু কি ক'ব আৰু নাচিছে আৰু ছোৱালীৰ নিচিনা নাচিছে ইমান ধুনীয়া নাচিছে খালি বহুত শকত কি হ'ব আৰু ভগৱান জানে ইমান ধুনীয়া নাচিছে যি কৰিছে আৰু ন আমিতো চাবহে লাগে মজা ল'ব লাগে বাছ ইমানে দাদা বাইদেউ ভণ্টি যি হয় আৰু আপুনি অকাই পকাই নাচিছে আমাৰ ভোক লাগিছে ভাত খাবলৈ যাওঁ এতিয়া গুৱাহাটীৰ তনবীৰ হেল্ল' তনবীৰ আৰু এয়া হৈছে কৰিশ্মা আৰু আমি দেখাই আছোঁ আৰু এইফালে মোৰ পাৰ্টনাৰ কেইজনী এইফালে সোমাইছে আৰু এইফালে পূৰা খোৱা বোৱা ব্যস্ত দেখাই আছোঁ সমাপ্ত এতিয়া চবে প্ৰেজেণ্ট চোৱাত ব্যস্ত এইখিনি চব প্ৰেজেণ্ট চোৱাত ব্যস্ত এইখিনি ফাইনেলি এতিয়া বিয়া শেষ আজিৰ কাৰণে বিয়া বাই বাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব খালি দিয়ক।